Guys, Mommy's Life on the video lo সকলকে স্বাগতম জনাইছো ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি মোৰ ফ্যামিলি এজন মেম্বাৰ হৈ পৰিব আজি এটা ভিডিও দিম যেটো ভিডিও নেকি এই বেজিটো দিছে বেজিটো দি কৰিম আৰু এটো গুলি দি কৰিম এটো যেহেতু ডলি গুলি দি কৰিবলৈ ভাল ন বেলেগ এটো ইয়া ডলি গুলি হুটাটো এনেকা টাইট থাকে যে আৰু মিহি থাকে জলদি ঘুমাই যায় ইয়া ভিতৰেদি কিন্তু যদি ইয়াতে উলোৱা হয় তেতিয়া অলপ দিগদাৰ হয় কৰিবলৈ হেতু কাৰণে ইয়াতে আপোনালোকে ডলি গুলিটো বেছিকে ব্যৱহাৰ কৰিব ফাৰ্স্ট অফ অল আপোনালোকে এটো দেখিছে হুটাডা এটো বেজিটো পিছ সাইডটো সম্পূৰ্ণ বেজিটো এটো বজাৰতে কিনিব পোৱা যায় 25 টকা নে 50 টকা এনেকা কিবা লয় কিন্তু বেজিটো কিবা দেখিব হেতে কৈ থতে সহজ লাগে কিন্তু সিলাইটো কৰি না থাকিলে বহুত টান হয় হুটাটো ওলাই যায় হেতু কাৰণে প্ৰেক্টিসটো মেইন হয় আপোনালোকে ফাৰ্স্টতে প্ৰেক্টিসটো কৰি ল'ব বেলেগ কাপোৰত তাৰ পিছতে ভাল কাপোৰত কৰিব ফাৰ্স্টতে ইয়াৰ বেক সাইডটো দেখিছে ইয়াৰ হুটাডাল ভৰাই দিব আপা ফুটাডাল উলাই গল ইয়াৰ পিছত ইয়াতে হৰু আৰু এটা ফুটা আছে এইটো অকমানিকে দেখিছে নে এইটো এই ফুটাটোত এই ফুটাডালৰ আগটো ভৰাই দিব এডাল সোমাই গল ইয়াৰ পিছত ইয়াতে আপোনালোকে এটা গাঠিটো দি ল'ব যাতে ফুটাডাল ইয়াৰ পৰা খলকি না যায় তাৰপিছত মই ইয়াতে কৰিম এপা ফুল দেখিছে এনেকুৱা ফুলবোৰ কৰিবলৈ বেছি ভাল কিন্তু এনেকা ধৰে এনেকা দীঘল লতা বুজে এবোৰ কৰিবলৈ এটা দিগদাৰ হয় মই ইয়াতে লতাখিনি চেইন চিলাই কৰি দিম কিন্তু এই ফুল কিপা কৰি আপোনালোকক চিলাইটো কেনেকৈ কৰে হেতু দেখাই দিম এই ফুলখিনি কৰো ফাৰ্স্ট কিন্তু ফুলপা আপোনালোকে এটো সাইডে কিঠো আছে ন কিন্তু আপোনালোকে চিলাইটো কৰিব লাগিব ইয়াৰ অপজিট সাইডৰ পৰা ইয়াৰ অপজিট সাইডৰ ইয়াৰ সিনখিনি উলাই গৈছে ইয়া এই সিনখিনি উলাই যায় সিনে মই কৰি যাম এটো বেজিটো লব ইমানখিনিমান হুটা ৰাখি ডাইৰেক্ট আপুনি কৰি যাব ইয়াপা মই আৰম্ভ কৰিম ফাৰ্স্টতে এডাল ঘুমাই গল ন এডাল আপোনালোকে এই হুটাডাল ঢিলাকে লব যেতিয়া টানকে লব তেতিয়া চিলনটো খুল খাই গুছি আহিব হেতু কাৰণে এনেকে ঢিলাকে লৈ আপুনি পুনে এনেকে কৰিব ঘনকে কৰিব ঘনকে কৰিলে আপোনাৰ চিলাইটো টান হ'ব আৰু ৰছিডাল খুল খাই নাহে আৰু ইচ্ছা আপোনালোকে সিনে এনেকে কৰি গলে হৈ যায় একেবাৰে সহজ হয় কিন্তু প্ৰেক্টিসটো মেইন হয় ফাৰ্স্টতে আপোনালোকে এনেকে বাউন্ডাৰীটো বনাই লব বাউন্ডাৰীটো বনাই লোৱাৰ পাছত তাৰ ভিতৰখিনি যেনেকে তেনেকে কৰি গলে হল খালি ঘনকে কৰিব আৰু চাক মই ফালে ফুটাডাল বহুত ঢিলাকে লৈছে ইমান ঢিলাকে এখিনি এসা ফুটাখিনি ইমানখিনি মান এনেকে ঠকাকে লব তেতিয়াহে আপোনালোকৰ চিলাইটো খুলকি নাহিব আৰু বেজিটো মূৰটো ন বেজিটো মূৰটো সদায় মানে যোন ফালে যাব হেফালে এনেকে লব এটো ইসনে মুখখনলে চাওক হে মুখখন যোন ফালে আপুনি ফুটাডাল লৈ যাব হেফালে ৰাখিব আৰু মোৰ ইয়া অপজিট সাইডটো কেনেকুৱা হৈছে চাওক এনেকা দেখিছে এতিয়া গোটেই ফুল পাখিটো কৰিলো আপোনালোকৰ বাউন্ডাৰীটো হৈ যোৱাৰ পিছত তাৰ ভিতৰত এনেকে জতে ততে খুচি যাব আৰু খালি একদম আৰু ইয়া ফ্ৰেমটো মোৰ ঢিলা হৈ গৈছে কিন্তু ঢিলা হলে নহব ইয়া ফ্ৰেমটো পুৰা টাইট হ'ব লাগে তেতিয়াহে কৰিব আপোনাৰ ভাল হ'ব আমি অপজিট ফুল পাছা সেপ্লস পুৰা ধুনীয়া সেপ্লস আছে সামু গুটে ফুলপা সম্পূৰ্ণ হৈ গল লাহে অকমান খালি আছে হে খালিখিনি সম্পূৰ্ণ কৰি দিও ইয়া সম্পূৰ্ণ হৈ গল আৰু ইয়া অপজিট সাইডটো হল এনেকুৱা পুৰা
চেপটো পুৰা ফুলপাহৰ নিচিনা লৈছে এপাহৰ নিচিনা লৈছে নাই চাওক ফুলটো এতিয়া মই আপোনালোকক এপাহকে কাটি দেখাওঁ এপাহ মই পিছত নিজে কৰি ল'ম এপাহ কাটি দেখাই লওঁ ফাৰ্ষ্টতে সূতাডাল ইয়াতে ছিঙি দিওঁ থৈ দিওঁ সূতাডাল যিহেতু এফালে ওলাবগৈ লাগিব সেইটো কাৰণে অকণমান কৰি দিওঁ ওলাই গ'ল সূতাডাল আহিছে গাঁঠি এটা একদম সাৱধানে গাঁঠিটো দিব নহ'বা বেছিকৈ যদি টানি দিয়ে ন তেতিয়া আপোনালোকৰ আগৰ সেইখিনি খোল খাই যাব হৈ গ'ল এতিয়া মই এইখিনি কাটিব আৰম্ভ কৰিম কাটিবৰ কাৰণে মই ফাৰ্ষ্ট মই তলত এনেকৈ এখন পাৰি লৈছোঁ যাতে ইয়াতে পৰে তাৰপিছত বেজিটো যে সবচে ভাল গাৰুৱা কৰিবৰ কাৰণে বহুত ভাল হয় এইটো হৈ গ'ল চিলাই বাকীখিনি ফুল কৰা নাই মই পাছতে কৰিম এপাহ এনেকুৱা হ'ব দেখিবলৈ আপোনালোকৰ তাৰপিছত আৰু কালি মই এখন ৰুমাল কৰিছিলোঁ ৰুমালখনৰ ফুলপাহ এইটো বেজি দিয়ে কৰিছিলোঁ এপাহ এনেকুৱা হ'ব দেখিবলৈ বহুত মৰম লাগে এইটো পুৰা একদম পুতলাবিলাকৰ গাত থাকে যে সেনেকুৱা লাগিছে না লাগে কাৰ কাৰ হাতত এনেকুৱা বেজিটো আছে আৰু চিলাই কৰিব নাজানে তেওঁলোকে ভিডিঅ'টো চাই প্লিজ লাগি যাব চিলাই কৰিবলৈ একেবাৰে সহজ হয় আৰু বহুত মিহি হয় একদম ধুনীয়া হয় আৰু আপোনালোকে যে ভাবে এইটো ওলাই যাব কিন্তু চাওক এয়া উল্টা চাইডটো এটুকুৰা হয় এইটো সহজে ওলাই নাহে ওলাই নাহা দেখিছে এনেকুৱা হ'ব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব মই দিবলৈ চেষ্টা কৰিম চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই কৰি হোৱাৰ পাছত এই পাহল সম্পূৰ্ণ ফুলপাহ